নমস্কাৰ, আজি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ জামুকৰ জেলি। এই জামুকৰ জেলি বনাবৰ কাৰণে মই 2 কেজি জামুক ভালদৰে ধুই লৈছোঁ আৰু এটা কুকাৰত বহাই দিছোঁ। জামুকখিনি তল যোৱাকৈ পানী দি 2টা চিটি মাৰি লৈছোঁ। ঠাণ্ডা হোৱাৰ লগে লগে ঢাকনিখন খুলি এডাল মেচাৰ দি মেছ কৰি লৈছোঁ যাতে জামুকৰ ৰসখিনি পানীৰ লগত ভালদৰে মিহলি হৈ যায়। আৰু এতিয়া মই এটা বাটিত জামুকৰ ৰসখিনি ভালদৰে চেকি লৈছোঁ। জেলি বনাবৰ বাবে জামুকৰ ৰসখিনিত যাতে কোনো ধৰণৰ জামুকৰ টুকুৰা নাথাকে সেইবাবে আকৌ মই দ্বিতীয়বাৰ ভালদৰে চেকি ল'লোঁ। এতিয়া এটা কেৰাহী লৈ তাত মই কাপ এটাৰে জামুকৰ ৰসখিনি জুখি ল'লোঁ। এই কাপটোৰে জামুকৰ ৰস 4 কাপ হ'ল। এতিয়া মই কেৰাহীখন গেছৰ ওপৰত তুলি দিলোঁ। উতল অহাৰ লগে লগে মই সেই একেটা কাপেৰে চেনি দি দিলোঁ 3.5 কাপ। যিহেতু মোৰ জামুকৰ ৰস হৈছিল 4 কাপ তাৰ বাবে চেনি দিছোঁ 3.5 কাপ। এতিয়া চেনিখিনি গলি যোৱালৈকে জামুকৰ ৰসখিনি ভালদৰে মিহলাই আছোঁ। জামুকৰ ৰসখিনি চেনিৰ লগত ভালদৰে মিহলি হৈ উতলাৰ লগে লগে মই ফেনখিনি লাহে লাহে কাটি দিছোঁ যাতে জেলিখিনি দেখাত ভাল হয়। জামুকৰ ৰসখিনি উতলি মোৰ জেলি প্ৰায় সম্পূৰ্ণ হৈ গৈছে। এতিয়া ভালদৰে হৈছে নাই তাৰ কাৰণে মই এটা চিচাৰ বাতি লৈছোঁ আৰু তাতে পানী দি মই কেইটোপালমান জামুকৰ ৰস পেলাই দিছোঁ। এয়া চাওক ধুনীয়াকৈ গোট খাই আহিছে, তাৰমানে মোৰ জেলিখিনি হৈ গৈছে। যিহেতু মোৰ জেলিখিনি সম্পূৰ্ণ হৈ গ'ল তাৰ বাবে মই এই চামুচ পাতৰে নেমুৰ ৰস দি দিছোঁ প্ৰায় 8 চামুচ। যিহেতু মোৰ জেলিখিনি সম্পূৰ্ণৰূপে হৈ গ'ল এতিয়া মই গেছটো অফ কৰি দিলোঁ আৰু ঠাণ্ডা হ'বলৈ দি এটা চিচাৰ বটলত মই জেলিখিনি লাহে লাহে ঢালি দিলোঁ। এয়া চাওক মোৰ জেলিখিনি কিমান ধুনীয়া হৈছে। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।